Hello guys, welcome back to RJ and HM video blogs. আজি বিশেষ এটা ভিডিও আপোনালোকলৈ লৈ আনিছো। আশা কৰোঁ কোনোবা নহয় কোনোবা উপকৃত হ'ব। যোৱা কিছুদিন ধৰি কুকুৰ মেকুৰীৰ মাৰাত্মক বেমাৰ এটা হৈ আছে আৰু আমাৰটোৰো হৈছিল। পিছত চিকিৎসকৰ পৰা গম পালোঁ যে ইয়াৰ পাৰ্বো হৈছে আৰু সেই বিষয়ে আজি ভিডিঅ'টোত মই দেখাবলৈ চেষ্টা কৰিম। পাৰ্বো এক মাৰাত্মক সংক্ৰামক ৰোগ, যি বেমাৰে আমাৰ মৰমৰ কুকুৰ বা মেকুৰীটোক 2-3 দিনৰ ভিতৰতে আমাৰ মাজৰ পৰা কাঢ়ি নিব পাৰে। কোনো ভাইৰাছ আক্ৰান্ত কুকুৰ বা মেকুৰীৰ দেহৰ পৰা অন্য কুকুৰলৈ ভাইৰাছটো বিয়পে। সেয়েহে পৰাপক্ষত বাহিৰৰ কুকুৰ বা মেকুৰীৰ পৰা ঘৰৰ পোহনীয়া কুকুৰটোক আঁতৰত ৰাখিব লাগে। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছটো মাটিত এবছৰৰো বেছি সময় বাচি থাকিব পাৰে। সেইকাৰণে পৰাপক্ষত ইয়াৰ মল মূত্ৰ বমি আদি মাটিত পৰাৰ পৰা বচাব লাগে আৰু যদি পৰেও ভালদৰে ফিনাইল বা ডেটল জাতীয় বস্তুৰে চাফা কৰি ল'ব লাগে। এতিয়া কওঁ ইয়াৰ লক্ষণসমূহৰ ভিতৰত কুকুৰটোৱে খাবলৈ এৰি দিয়ে, বমি কৰে আৰু লুজ মোচন হয় আৰু লুজ মোচনৰ লগত ব্লিডিঙো হয়। এই লক্ষণবোৰ দেখি কিবা বুজি উঠাৰ আগতেই সি মৃত্যুমুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী 1970 চনৰ শেষৰ ফালৰ পৰা পাৰ্বো সংক্ৰমণ ধৰা পৰে আৰু 1978 চনৰ পিছৰ পৰা বিশ্বৰ বিভিন্ন দেশত দেখা দিয়ে। ৰাস্তাৰ কুকুৰৰ লগতে ৰ'ডফেয়াৰ, পিটবুল, লেব্ৰাডাৰ, গল্ডেন ৰিট্ৰিভাৰ, ফ্ৰাভাৰচন, জাৰ্মান শ্বেফাৰ্ড ইত্যাদিৰো এই বেমাৰটো হয়। মানুহৰ ডায়েৰিয়াৰ লক্ষণ আৰু কুকুৰৰ পাৰ্বোৰ লক্ষণ একেই। পাৰ্বো ভাইৰাছৰ পুৰা নাম কানাইন পাৰ্বো ভাইৰাছ। প্ৰথম অৱস্থাত চিকিৎসা নকৰিলে ঔষধে কাম নিদিয়ে। লক্ষণ দেখাৰ লগে লগে চিকিৎসা কৰিলে 50% বচাৰ চান্স থাকে। লগতে যিবোৰক ভেকচিন দিয়া থাকে সেইবোৰৰ 91%লৈ বচাৰ চান্স থাকে। আজি 3 দিন ধৰি ইয়াৰ ট্ৰিটমেণ্ট চলি আছে। চিকিৎসকসকলে কোৱা মতে যিহেতু ইয়াতে খাবলৈ এৰি দিয়ে, গতিকে সময়ে সময়ে চিৰিঞ্জেৰে গাখীৰ খুৱাই থাকিব লাগে আৰু তাৰ সমান্তৰালকৈ ভমিটিঙৰ মেডিচিন, লুজ মোচনৰ মেডিচিন আৰু ইমিউনিটি বুষ্টাৰ ইত্যাদি দি থাকিব লাগে। আৰু যিমান শুশ্ৰূষা কৰিব পাৰি সিমানেই বচাৰ চান্সো থাকে। ধৰি আছোঁ পুৰা টাইটকৈ ধৰিবি। লিক কৰে একদম ইয়াত ফক্ত না হ'ব দে 15 দিন বেমাৰ হৈ যোৱা এসপ্তাহ হৈ গ'ল আৰু ই এতিয়া সম্পূৰ্ণ সুস্থ। বেমাৰ হৈ থকা সময়খিনিত ইয়াৰ যথেষ্ট কেয়াৰ ল'ব লগা হৈছিল আৰু তাৰ ফলস্বৰূপেই হয়তো ই সুস্থ অৱস্থালৈ ঘূৰি আহিছে। ইয়াক চিৰিঞ্জেৰে গাখীৰ খুওৱাৰ লগতে বইল ভাত, দাইল গুড়ি কৰি চামুচেৰে খুৱাইছোঁ। খুৱাবলৈ খুবেই কষ্ট, কাৰণ 2জন মানুহ লাগিবই। লগতে চাফা কৰি থাকিব লাগে আৰু তাৰ কাপোৰবোৰ ডেটলেৰে ধুব লাগে যাতে ভাইৰাছটো বেক নহয়। মেডিচিন আৰু ঘৰুৱা শুশ্ৰূষা দুটা ভালদৰে চলিলেহে বেমাৰৰ পৰা বাচে। মই মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ ঘৰতো কোনোবাৰ তেনেকুৱা হৈছে তেতিয়াহ'লে এবাৰ এনেধৰণে চেষ্টা কৰি যাব আৰু নিশ্চয় ভাল ফল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ এইটো কাৰণে কৈছোঁ, যদি আৰু কোনোবা ঘৰত এনেকুৱা হৈছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। আৰু যদি চেনেলটোত কোনোবা নতুন আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।